ঠিক আছে এতিয়া থেৰাপি যেটো কয় স্পীচ থেৰাপি বা ভয়েস থেৰাপি দি ঠিক কৰিব পাৰি এটা থেৰাপিত কি কেনেকুৱা ধৰণৰ কি কৰা হয় কিবা আপোনালোকৰ আইডিয়া আছে নেকি মই অলপ আগত মানে যেতিয়া আগৰ কথাখিনি কৈছিলো তেতিয়া তাৰ মাজতে এটা কৈছিলো যে প্লে বেসড থেৰাপি প্লে বেসড চিলড্ৰেনৰ ক্ষেত্ৰত প্লে বেসড থেৰাপি মানে কি খেল ধেমালিৰ ওপৰত আমি বেস কৰি পেলাই থেৰাপিটো কৰো বিহেতু আপোনাৰ চাইল্ডৰ ক্ষেত্ৰত চিলড্ৰেনৰ ক্ষেত্ৰত আৰু চিলড্ৰেনৰ ক্ষেত্ৰত ডাঙৰ মানুহৰ ক্ষেত্ৰত প্লে বেস কৰাৰ কোনো দৰকাৰ নাই সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমি প্লে বেস থেৰাপি কৰো এটা প্লে বেস কিয় কৰো বাৰু কিয় কৰো হা প্লে বেস কৰিলে কি হয় বাচ্চা খেল ধেমালি ভাল পায় খেল খেলি ভাল পায় যদি আমি খেল খেলি পেলাই বস্তুটো শিকাও সিহঁতৰ সোনকালে শিকে সেইটো সব ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে আৰু যাৰ প্ৰবলেম আছে ধৰক এতিয়া কাৰোবাৰ স্পীচ দিলে আছে তাক আমি যদি শিকাও বোলে তুমি এনেকে কোৱা এটো বস্তু কোনোবাই দিছে এতিয়া কোৱা দিয়া বা কোনোবাই তুমি কাৰোবাৰ খুইছে দিয়া দিয়া বুলি ক'লে তাক এনেই কৈ থাকিলে নহব তে দিয়া লুৱা এটো এটা ওয়াৰ্ড হয় আমি তেনেকে শিকাব লগা হয় দিয়া লুৱা কনসেপ্টটো ধৰক আপুনি বল এটা আছে বলটো আপুনি তাৰ হাতত দিছে তাৰ হাতত দিওতে হি কি ক'ব মোক দিয়া এনেকে ক'ব লাগিব সেই বস্তুটো এটা আমি একদম হে লেভেলৰ পৰা শিকাব লগা হয় আৰু সেইটো আপুনি ডাইৰেক্টলি শিকাব নোৱাৰে অকমান খেল ধেমালি কৰি শিকাব লাগিব তেতিয়া ইহঁতে ইন্টাৰেষ্টিং পাব নহলে আপোনাৰ কথা একো পাত্তা নিদিয়ে কাৰণ সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মানে খেলটো ইহঁতৰ কাৰণে বেছি ইম্পৰ্টেন্ট সিহঁতক যিমান আপুনি এতিয়া যিবোৰ আপোনাৰ প্ৰি প্ৰাইমাৰী স্কুলবোৰ থাকে যে আপোনাৰ ইউৰো কিডছ বা নে কিডছ জি এনেকুৱা ধৰণৰ স্কুলবোৰত তাত প্লেজ কিয় দিয়ে ইমান প্লে কিলে দিয়ে বিকজ প্লেৰ থ্ৰুৰেদি সিহঁতক অকল যে খেলাই থাকে তেনেকুৱা ধৰণৰ প্লে স্কুলবোৰত খেলুৱাৰ যোগেদি কিছুমান কথাবোৰ শিকায় সিহঁতক খেলাৰ মাধ্যমেৰে শিকালেহে ভালকে শিকে তো সেইকাৰণে আমি যেটো আমি যদি স্পীচ দিলে ক্ষেত্ৰত বা এনেকুৱা ডিসঅৰ্ডাৰ ক্ষেত্ৰত যদি সৰু ল'ৰা ছোৱালী হয় সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমি কমপ্লিটলি প্লে বেসড থেৰাপি কৰো আৰু প্লে বেসড থেৰাপিত তাত যিকোনো ধৰণৰ বস্তু থাকিব পাৰে বল থাকিব পাৰে বা এটা মই সিম্পল এক্সাম্পল দিছো এটা ৰিং থাকে দেখিছে চাগে ৰিংটো যে কালাৰফুল ৰিংছ কিছুমান থাকে এটা ষ্টেণ্ড থাকে ডাঙৰৰ পৰা সৰুলে ভৰাব লাগে দেখা পাইছে চাগে হেতু তেতিয়া সেই ৰিংটোৱেদি আমি দুটা তিনটা কনসেপ্ট দিব পাৰো তাতে সেই ৰিংটো যদি আমি ডাঙৰৰ পৰা সৰুলে ভৰাও that means আমি তাত big to small concept তাত দিব পাৰো কাৰণ সৰুটো ভৰালেটো নুহুমাব তাক তেনেকে আমি শিকাব পাৰো নেক্সট থিং আমি তাত কালাৰ শিকাব পাৰো কাৰণ ৰিংটোত ইমান কেইটা ৰিং থাকে মানে 10টা ৰিং আছে মানে 10টা ৰিংত বিভিন্ন ধৰণৰ কালাৰ আছে কোনটো ৰেড কোনটো গ্ৰীন তাতে আমি কালাৰ কনসেপ্টটো দিব পাৰো থাৰ্ড থিং আমি তাতে কি দিব পাৰো থাৰ্ড থিং আমি কাউন্টিংৰ কনসেপ্টটো দিব পাৰো তাক যদি আমি এনে চাৰ্ট বা কিতাপ মেলি পেলাই 1 2 কে শিকাও নহয় হি নিশিকিবলৈও আছে যাৰ মই এইটো কথা কি মানে আপোনাক কৈছো যে যাৰ কথা কোৱাত অসুবিধা আছে মই সেই ল'ৰা ছোৱালীখিনিৰ কথাহে কৈছো দেই আপোনাৰ যাৰ ধৰক সেই তেনেকুৱা স্পীচ দিলে বাচ্চা এটাক আমি যদি চাৰ্টৰ পৰা 1 2 শিকাই থাকো নিশিকিবলৈও আছে তো আমি সেইকাৰণে ৰিংটো দি পেলাই 1 2 3 4 তেনেকে কাউন্ট কৰাবলৈ শিকাও সেইটো এটা ৰিংটোৰ পৰা এতিয়া তিনটা কথা মই কৈছো সেই মই যে কৈছো প্লে বেসড হয় সেই বস্তুটো আমি তেনেকে থেৰাপিত কৰাও সাপোজ বিটস এটা ৰছীডাল আছে ৰছীডালত বিটটো দেখিছেনে বিটস মানে এনেকা সৰু সৰু গুটি থাকে এনেকুৱা ফুটা থাকে তো ৰছীডালত ভৰাব লাগে এটা ৰছীডালত ভৰাওতেও তাতে সেই বিটস কেইটা একদম কালাৰফুল থাকে ৰঙা নীলা হালধীয়া কেইবাটাও কালাৰ থাকে তো তাতো আমি কালাৰ কনসেপ্ট দিব পাৰো প্লাস সেই যে ৰছীডালত বিটটো ভৰাব তাত এটো এটেনশনৰ কামো কৰে বহু ল'ৰা ছোৱালী এটেনশনে নাথাকে এটেনশনৰ কামো কৰে যে হি খুব মন দি ৰছীডালত ভৰাব লাগিব তেতিয়াহে সোমাব ইফাল চাই থাকিলে নহব আজিকালি ল'ৰা ছোৱালীৰ কথা কোৱাৰ লগতে এতিয়া মোৰ ওচৰতে ইমান বাচ্চা আছে অকল কথা কোৱাৰ প্ৰবলেম অকল অনলি মানে ডিলেড স্পীচৰ প্ৰবলেম খুব কম ডিলেড স্পীচৰ লগতে বেলেগ ধৰণৰ প্ৰবলেম থকা ল'ৰা ছোৱালী বেছি এটা ডাইৰেক্টলি ধৰক কিছুমান কন্ডিশন আছে ধৰক অটিজম এটা কমন কন্ডিশন জানে চাগে সবে অটিজম মানে কি হয় জানে নাই বাৰু অটিজমটো ওয়াৰ্ডটো শুনিছে এটা অটিজমটো কমন কন্ডিশন হয় ADHD বুলি এটা আছে attention deficit hyperactive disorder তেনেকুৱা থকা বাচ্চাও থাকে কিন্তু অকল যে আপোনাৰ attention নাথাকিলে আপুনি attention deficit ADD আছে বুলি কৈ দিব নোৱাৰে সেটো এটা মানে বিহেভিয়াৰ প্ৰবলেম কিছুমান ডেভেলপ কৰে মই সেইকাৰণে কৈছো ফোনটো এটা বহুত ডাঙৰ ৰিজন মানে এতিয়া আজিকালিৰ দিনত ফোনটোৱে বহুত প্ৰবলেম ক্ৰিয়েট কৰিছে বাচ্চাৰ মানে হি এডভাৰ্সলি এফেক্ট বহুত কৰিছে কিছুমান ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বহুত শিকিছেও কিন্তু ম্যাক্সিমাম ল'ৰা ছোৱালীৰ প্ৰবলেমবোৰ ক্ৰিয়েট হৈছে ডিউ টু ফোন আৰু আজিকালি সবে ফোন দিয়ে হেতু সব প্যাৰেন্টসে দিয়ে নিজে কামত সব বিজি থাকে তো ফোনটো দি তাক ব্যস্ত ৰাখায়
কিন্তু ফোনটো দিয়াৰ কাৰণে তাক হেতু বহুত বেছি প্ৰবলেম কৰে কথাটো নকয় বেলেগ বেলেগ প্ৰবলেমো ডেভেলপ কৰায় ঠিক আছে এতিয়া আপোনাৰ হে ডিলেড স্পিচৰ ক্ষেত্ৰত আমি তেনেকুৱা ধৰণৰ থেৰাপি কৰাও ধৰক তাক এতিয়া এজ এপ্ৰোপ্ৰিয়েট বস্তু কিছুমান দিব লাগিব সাপোজ 3 ইয়াৰ্স ওল্ড 3 ইয়াৰ্সৰ লৈকে হি কথাই কোৱা নাই একোৱে কোৱা নাই হি তাৰ মানে হি নকয় হি একো ধৰক কিবা খুজিব লাগিলেও হি মাক বা দেউতাকক টানি নিহে বস্তুটোৰ ওচৰলৈ লৈ যায় বা পইণ্টিং কৰি দেখায় বা মুখেৰে একো নকয় মোক লাগিব বুলি তো তেনেকুৱা ক্ষেত্ৰত আমি স্টাৰ্টিং আপোনাৰ তেনেকুৱাবোৰ বস্তু দি ধৰক ৰিংছ হওক বিটছ হওক এলফাবেটছ এতিয়া এলফাবেটছ খিনি শিকাবলৈ হলেও আপুনি কেতিয়াবা কাৰ্ড দেখুওৱা হয় আৰু কাৰ্ড নেদেখালেও আমি কেতিয়াবা গেম খেলো কিছুমান এলফাবেটছৰ এইটোৱে আমি এনেকুৱা পেকবৰ্ডৰ এইটো আছে যেনিবা এইটো আমি কৰবাত লুকুৱাই থওঁ এইটো বিচাৰিব তেতিয়া কি বিচাৰি পালা বুলি ক'লে এতিয়া মুখৰ পৰা সাউন্ড ওলাব লাগিব এ বা বি টু বি ব এতিয়া ধৰক এ বি চি ডি চি টু ক প্ৰনাউন্সিয়েচন তো তেনেকুৱাকে এটা এটাকে শিকোৱা হয় বা নাম্বাৰছ খিনি শিকোৱা হয় তেনেকুৱাকে মানে স্টেপ বাই স্টেপ শিকোৱা হয় আৰু নেক্সট থিং যেটো ডিসঅৰ্ডাৰৰ ক্ষেত্ৰত যদি আহো ডিসঅৰ্ডাৰ প্ৰথমটো আৰ্টিকুলেশন ডিসঅৰ্ডাৰ আছিলে আৰ্টিকুলেশন ডিসঅৰ্ডাৰ এতিয়া গম পাইছে প্ৰনাউন্সিয়েচন ডিফিকাল্টি যিখিনি বাচ্চা এতিয়া প্ৰনাউন্সিয়েচন ডিফিকাল্টি আমি গম পাইছো বাচ্চাটোৰ প্ৰনাউন্সিয়েচন ডিফিকাল্টি আছে কিন্তু কোন কেইটা প্ৰনাউন্সিয়েচন ডিফিকাল্টি আছে ফাৰ্স্ট হেকেটা উলিয়াই ল'ব লগা হয় আমি যেটাৰ প্ৰথমতে আমি গুৱাই লওঁ কিছুমান আমাৰ প্ৰনাউন্সিয়েচনৰ লিষ্ট আছে তো আমি হেখিনি সিলেবল খিনি গুৱাই লওঁ সিলেবল বুলি কওঁ আমি সিলেবল খিনি গুৱাই লওঁ যেনিবা প ম ব এনেকে গুৱাই লওঁ গুৱাই লৈ যাওঁতে তাৰ যেতিয়া য'ত হি ভুলকে ক'ব সেইটো আমি নোট ডাউন কৰি সেই বস্তুটোৰ পৰা ষ্টাৰ্ট কৰো ধৰক তাৰ বহুত কেইটা প্ৰবলেম আছে তো এটা এটাকেহে শিকাব পাৰিম সাপোজ ক এতিয়া হে আৰ্টিকুলেশন ডিসঅৰ্ডাৰত আকৌ আপোনাৰ এতিয়া যিখিনি সাউন্ডছ আছে সাউন্ডছবোৰ ভাগ হৈ আছে এতিয়া ক খ গ ঘ এইবোৰ আমি ভেলাৰ সাউন্ড বুলি কওঁ ভি এল এ আৰ বহুত মানে এতিয়া ধৰক আজি মই এটা সেশনত ক'বলৈ অকমান অসুবিধা হৈছে অকমান ব্ৰড হয় আমাৰ যিটো এসপেক্ট হয় এই স্পিচৰ ক্ষেত্ৰত অলপ কথাখিনি বহুত ভাষ্ট হয় বহুতখিনি কথা একেলগে কৈ দিবলৈ অকমান দিগদাৰি হয় এটা সেশনত তো এতিয়া হে মই এটা ওলাইছে কাৰণে কৈছো তো ভেলাৰ সাউন্ড বুলি কওঁ আমি এতিয়া ভেলাৰ সাউন্ড মানে কি তাৰ যিটো জিভাৰ পজিশনটো হয় জিভাৰ আমি যেতিয়া ক খ গ জিভাখন ওপৰতো নালাগে তলতো নালাগে জিভাটো এটা পজিশনতে থাকে তো যাৰ কিন্তু নুফুটে কেতিয়াবা জিভাটো ওপৰত লাগি যায় তালুত লগা লগে লগে কটো কি ওলাব ত ওলাই যাব খটো কি দ ওলাই যাব পাৰে গটো দ ওলাব পাৰে বুজি পাইছানে তো সেই বস্তুটো যদি বাচ্চাটোৰ কৰ প্ৰনাউন্সিয়েচনত ডিফিকাল্টি আছে তাক শিকাব লাগিব যে তুমি যিখন জিভাখন ওপৰত লাগিব নালাগিব আৰু সেইটো বস্তু শিকাবলৈ তাক কৈ থাকিলে শিকিব জানো নিকে তাক আমি ভিতৰত জিভাৰ আমি ষ্টিক দি পেলাই জিভাখন ৰখাব লাগিব ৰখাই পেলাই তাক যেতিয়া ক ক ক প্ৰনাউন্সিয়েচন কৈ যাতে ওপৰত নেযায় জিভাখন আমি ষ্টিক দি এনেকে হেঁচা মাৰি ধৰো ষ্টিক ইউজ কৰি বা ব্ৰাছ ইউজ কৰি হেঁচা মাৰি ধৰো আৰু আমি পেৰেণ্টছক কওঁ যে আপোনালোকে ষ্টিক ব্ৰাছ আমি ইয়াত সেশনত ইউজ কৰো আপোনালোকে হাত ইউজ কৰিব পাৰে বুঢ়া আঙুলিটো দি জিভাখন হেঁচা মাৰি ধৰিব তাৰপিছত ক ক ক ক'বলৈ দিব তেতিয়া হি বুজি পাব যে মই জিভাখন ওপৰত লাগিব নালাগে হিও নাজানে হি জানে মই ভুলকে কৈছো কিন্তু হিও নাজানে যে জিভাখন স্পন্টেনিয়াছলি লাগে তাৰ এতিয়া মই ইমান কথা কৈছো আপোনালোকেও কোৱা আপোনালোকে আমি ভাবি থাকো নেকি আমাৰ ক'ত লাগিব ক'ত নালাগিব আমি ভাবি নাথাকো তাৰো তেনেকুৱা হয় কিন্তু হি ঠিক হ'বলৈ হলে হি জানিব লাগিব যে জিভাখন ক'ত লাগিব লাগে তো সেইটো আমি আৰ্টিকুলেশন ডিসঅৰ্ডাৰত তেনেকে স্টেপ বাই স্টেপ আপোনাৰ ধৰক কটোৱে আমি এটা কটো যদি প্ৰনাউন্সিয়েচন জানিব পাৰি গল নেক্সট থিং আমাৰ থাকিব ওয়াৰ্ডছ কোৱা যে ক আমি ভাগ কৰি লওঁ ইনিশিয়াল মিডিয়াল ফাইনেল বুলি আমি তিনি প্ৰকাৰ ভাগ কৰি লওঁ মানে ধৰক ইনিশিয়াল টু কৰ ফাৰ্স্ট থকা ওয়াৰ্ডছবোৰ কলম কিতাপ এনেকুৱা ফাৰ্স্ট থকা ক য'ত ফাৰ্স্ট আছে মিডিয়াল মানে কটো মাজত থকা ওয়াৰ্ডছ কিছুমান লওঁ আৰু ফাইনেল মানে ক য'ত লাষ্টত আছে তেনেকুৱা ওয়াৰ্ডছ কিছুমান বনাই লওঁ প্ৰথম 10টা 20টাকে ষ্টাৰ্ট কৰি পিছলে কমপ্লেক্স মানে সিম্পল টু কমপ্লেক্স তেনেকুৱাকে কৰোৱা হয় তাৰ পিছত আকৌ সেই ওয়াৰ্ডছ কেইটা দি আকৌ সেন্টেন্স কোৱাব লাগে কাৰণ হি অকল ওয়াৰ্ডছ ক'লেও নহব সেন্টেন্সত ক'লে বোলে আকৌ তাৰ ভুল হৈ গৈছে তেনেকেতো নহব আকৌ সেন্টেন্স কোৱাব লগা হয় এটো মই হেকাৰণে কৈছো এটা লং প্ৰসিডিউৰ হয় এটো আপোনাৰ হে এদিন দুদিনত ঠিক হোৱা বস্তু নহয় এমাহো কম হয় বছৰ লাগি যায় কিছুমান বাচ্চাৰ ক্ষেত্ৰত কিন্তু হেতু অকমান ডিপেন্ড কৰে ল'ৰা-ছোৱালীৰ ক্ষেত্ৰতো ধৰক ল'ৰা-ছোৱালীয়ে যদি এটা কিছুমান ল'ৰা-ছোৱালী খুব ফাষ্ট হয় শিকাত এতিয়া মোৰ তাতে এজনী ছোৱালী আহিছিলে এক্সাম্পল ওলাইছে কাৰণে মই কৈছো তাই কট বেজিকিটা ভেলাৰ সাউন্ড হয় ক খ গ ঘ গুটেই কিটাতে প্ৰবলেম আছিলে লটো তাই ৰ কয় এনেকুৱা লটো প্ৰনাউন্স কৰিব নোৱাৰে ৰটোতো নোৱাৰে তেনেকুৱা আছিলে লাইক ফাৰ্স্ট মই শিকাইছিলো কৰ পৰা কিন্তু তাই ফাৰ্স্ট সেশনতে কটো কেচ কৰিব পাৰিছিলে যে কটো ক'ব মানে মই যে ভুলকে কৈছো জিভাখন ওপৰত লগাব নালাগে তাই বুজি পালে
তো ফাৰ্ষ্ট সেশনতে তাই ক টু ট কৈছিলে ক ওলাবলৈ ললে তো সেকেন্ড সেশনৰ পৰা ৱৰ্ডছবোৰ মই দিব পাৰিছিলো তো সেইটো কথা মানে যদি কিন্তু কিছুমান বাচ্চাৰ ক্ষেত্ৰত পুৰা আপোনাৰ এক মাহে লাগি থাকিব লগা হয় প্ৰনাউন্সিয়েচনটো উলিয়াবলৈ শুদ্ধকে তো ডিপেন্ড কৰে সব ল'ৰা ছোৱালী একে নহয় কিছুমানে খুব ফাষ্ট শিকে কিছুমানে শ্লো শিকে আৰু ঘৰত প্ৰেক্টিচ কৰাটো দৰকাৰী ঘৰতটো লাগিবই যিখিনি ধৰক ইয়াতে কৰা হৈছে সেইখিনি ঘৰত কৰিব লাগিব প্ৰেক্টিচটো ইম্পৰ্টেন্ট কাৰণ সিহঁতে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কি হয় প্ৰেক্টিচ নকৰিলে বস্তুবোৰ পাহৰি যায় পঢ়া শুনাৰ ক্ষেত্ৰতো হয় সেইটো সেইকাৰণে সেশনৰ থেৰাপি দিলেও সেই বস্তুটো যাতে ঘৰত প্ৰেক্টিচ কৰে সেইটো ইম্পৰ্টেন্ট ঠিক আছে তাৰপিছত আপোনাৰ ফ্লুৱেন্সি ডিসঅৰ্ডাৰ মই কৈছিলো ষ্টেমাৰিঙৰ কথা ষ্টেমাৰিং যেটো শুনা বুলি কয় অসমীয়াত সেই ষ্টেমাৰিঙৰ কিছুমান এক্সাৰসাইজ আছে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আপোনাৰ ক'ব পাৰে যে নিহতক এক্সাৰসাইজবোৰ দিয়া হয় লগতে অকমান টেকনিকত শিকোৱা হয় যে তোমাৰ কথাটো লাগি ধৰিলে তুমি কেনেকে কৰিবা কিন্তু ডাঙৰ মানুহৰ ক্ষেত্ৰত যিবোৰ আমাৰ নিচিনা মানুহ বা কলেজীয়া ল'ৰা ছোৱালীৰ ক্ষেত্ৰত সিহঁতৰ ক্ষেত্ৰত আকৌ আমি কাউন্সেলিং কৰো কাউন্সেলিং মানে সিহঁতক বুজাব লগা হয় আধা আধি কাউন্সেলিংতে ঠিক হৈ যায় কিন্তু তেনেকুৱা মানুহৰ বহুত ডাঙৰ মানুহ আহে যিয়ে ধৰক এটা কিছুমান প্ৰফেচাৰ্ছ আহে প্ৰফেচাৰ্ছবোৰে কি হয় এনেকুৱা টেমিনাৰ দিবলৈ হলে কথাবোৰ লাগি ধৰে তেনেকুৱা সিহঁতে নিজে জানে মোৰ এইটো প্ৰব্লেম তো তেওঁলোক নিজে আহে আমাৰ ওচৰত আহিলৈ তেওঁলোকৰ ক্ষেত্ৰত আমাৰ বেছি দিন নালাগে এমাহ মানত হৈ যায় কাৰণ তেওঁলোক ডাঙৰ হয় আমি কাউন্সেলিং কৰিব পাৰো এক্সাৰসাইজখিনি এমাহত কমপ্লিট কৰিলে বাকিখিনি ঘৰত কৰিব পাৰে কিন্তু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত অকমান টাইম লাগে ধৰক বাচ্চাক আকৌ আমি সেই এক্সাৰসাইজবোৰ কাউন্সেলিং কৰি থাকিলে সিহঁতে একো বুজি নাপায় সিহঁতক তাতো আমি অকমান খেলি খেলিয়ে শিকাব লগা হয় কেনেকে কৰিব লাগে ব্ৰিডিং এক্সাৰসাইজ কৰাব লাগে ব্ৰিডিং এক্সাৰসাইজটো এটা বাচ্চা এটাই কৰিব পাৰিব জানো এনেকে আমি এনেকে কৰা তেনেকে কৰা কৰিলে আৰু সেইটো আমি অকমান এক্টিং কৰি পেলাই শিকাব লগা হয় যে ব্ৰিডিং এক্সাৰসাইজ কেনেকে কৰিবা সেইটো কথা সেই ষ্টেমাৰিঙৰ ক্ষেত্ৰত কিছুমান এক্সাৰসাইজ আছে আৰু কাউন্সেলিঙৰ প্ৰয়োজন আৰু কথা কোৱাৰ টেকনিক আমি এনেকুৱা কৰিবলৈ দিও যে তুমি দিনটোত তিনিজন কোনোবা ষ্ট্ৰেঞ্জ পাৰ্সনৰ লগত কথা পাতিবা কোনোবা অচিনাকি মানুহৰ লগত কথা পাতিবা এনে পাতিবা যাতে মানে কি হয় ষ্টেমাৰিং কৰা মানুহবোৰৰ কি হয় কনফিডেন্সটো অলপ লো থাকে যদি আপোনালোকে লগ পাইছে সিহঁতে মানে ভাবি থাকে যে মই কথা ক'লে লাগি ধৰিব এতিয়া স্কুলত এই নিচিনা যদি ছোৱালী এজনী এনেকুৱা তাই যদি লাগি ধৰে তে লাগি ধৰিলে কি হ'ব টিচাৰে কিবা এটা সুধিলেও মানে আনসাৰটো জানিলেও বহুত বহি থাকে মই থিয় হৈ ক'বলৈ ল'লে মোৰ লাগি ধৰিব কিন্তু আমি সেইটো কৰিবলৈ নিদিও আপুনি ফেচ কৰিব দিও কাৰণ প্ৰবলেমটো ফেচ কৰিলেহে ঠিক হ'ব তেনেকুৱাকে অলপ কাউন্সেলিং কৰি মেলি সেই বস্তুটো কিন্তু ঠিক হৈ যায় ষ্টেমাৰিঙৰ ক্ষেত্ৰতো এই থেৰাপি কৰাই থাকিব লাগিব যেতিয়ালৈকে ঠিক নহয় কৰাই থাকিব লাগিব ঠিক আছে তাৰপিছত লাগি নধৰে বিকজ গান গোৱাৰ আমাৰ যিটো ব্ৰেইনটো আছে ব্ৰেইনৰ গান গোৱা আৰু কথা কোৱা দুটা বেলেগ বেলেগ স্পিয়াৰত কাম চলে এতিয়া আপুনি যদি ষ্ট্ৰোক হোৱাৰ মানুহ এজনক কথা ক'ব নোৱাৰে কিন্তু গান গাব দিয়ে নহয় বহুতে গান গাব পাৰে গান গোৱাৰ কামটো আমাৰ ব্ৰেইনৰ বেলেগ এটা পাৰ্টে কৰে আৰু স্পিচৰ কামটো বেলেগ এটা পাৰ্টে কৰে সেইকাৰণে বহুতৰ কি হয় গান গাওঁতে পুৰা স্মুথলি গাব পাৰে কিন্তু কথা কওঁতে লাগি ধৰে সেইকাৰণে তাৰপিছত এতিয়া এই আৰ্টিকুলেশ্যন হওক ফ্লুৱেন্সি হওক বা স্পিচ ডিলে হওক ইয়াৰ ক্ষেত্ৰত এটা কমন এক্সাৰসাইজ আছে যিটো কওঁ আমি অৰো মটৰ এক্সাৰসাইজ অৰো মটৰ এক্সাৰসাইজ মানে কি হৈছে অৰোটো আহিছে অৰেল ৱৰ্ডটোৰ পৰা অৰেল মানে কি এতিয়া অৰেলি কৈছো নে মই ভাৰ্বেলি কৈ আছো এতিয়া সেই মটৰ মানে মুভমেন্ট আৰু এক্সাৰসাইজ ব্যায়াম এতিয়া অৰো মটৰ এক্সাৰসাইজত এই গাল দুখনৰ চিক্সৰ মাসাজ আছে জিভাৰ মাসাজ আছে জিভাৰ এক্সাৰসাইজ আছে জবোৰৰ এক্সাৰসাইজ আছে লিপছৰ এক্সাৰসাইজ আছে যিকেইটা ধৰক মই যে কৈছিলো আৰ্টিকুলেটৰ বুলি সেই কেইটাৰ এক্সাৰসাইজ কেইটাক মানে আমি অৰো মটৰ এক্সাৰসাইজ কওঁ যাৰ ধৰক কথা ক'ব নোৱাৰে কথা ক'ব নোৱাৰিলে মানে কি হয় এই ফাংচনছ খিনি যিখিনি আপোনাৰ আৰ্টিকুলেটৰ যিখিনি ফাংচন কৰে ভালদৰে সেইদৰে নকৰে মানে এই মাসলবোৰ অলপ মানে ৰিলেক্স হ'বৰ কাৰণে আমি এই এক্সাৰসাইজখিনি কৰিব লগা হয় আৰু সেইটো মাষ্ট সেইটো কৰিবই লাগিব সেইটো ধৰক আমি এটা সেশনত 15 মিনিটস বা 20 মিনিটস এনে 15-10 মিনিটস কৰা হয় কিন্তু আপোনাৰ ঘৰত খালি 2-3 বাৰ দিব লাগিব বাচ্চাটো যিমান দেৰি পাতি দিয়ে সি দিব যদি 4 বাৰো দিয়ে ভাল কথা আৰু ডাঙৰ মানুহৰ ক্ষেত্ৰতো আমি কওঁ যে আপুনি যেতিয়াই পাৰে তেতিয়াই কৰিব এক্সাৰসাইজটো মই দেখাই দিম বাৰু এক্সাৰসাইজটো মই এটাতে দেখাই দিও নেকি আহা উঠা এনেকে থাকা
এতিয়া যে মই কলো চিক্সৰ মাসাজ আছে গালৰ মাসাজ এই গালৰ মাসাজটো এইটো এনেকুৱা এইটো মানে আপোনাৰ ক্লকৱাইজ হয় ক্লকৱাইজ আপুনি যিমান বাৰ পাতে এই এতিয়া ডাঙৰ ছোৱালী এই ক্ষেত্ৰত এতিয়া এই পাতি লাগিব আপুনি 10 20 বাৰ 30 বাৰ যেনেকে দিয়ে ক্লকৱাইজ দিব লাগিব 1 2 3 এনেকে হিচাপ কৰি কৰি যেবাৰ দিয়ে পেৰেন্টছক তেনেকে ইনষ্ট্ৰাকচন দিব পাৰে এইটো ক্লকৱাইজ যেবাৰ দিয়ে আকৌ এন্টি ক্লকৱাইজও দিব লাগিব উল্টাকে তাৰপিছত এই যেটো উঠটো আছে ন উঠৰ এক্সাৰসাইজটো এই উঠটো আপুনি এনেকে টেপা মাৰি ধৰিব টেপা মাৰি এনেকুৱা কৰিব তাৰপিছত যদি বাচ্চা ইনষ্ট্ৰাকচন ফলো কৰে উঠটো এবাৰ ৰিট্ৰেকচন কৰা হয় এবাৰ প্ৰট্ৰুজন কৰা ৰিট্ৰেকচন মানে কি বহলাব লাগিব মানে এইটো এতিয়া এই যদি ফলো নকৰে সাপোজ আপুনি নিজে কৰাই দিব পাৰে নেকি আৰু প্ৰট্ৰুজন মানে উঠটো জুঙা কৰা যেটো আমি পাউট কৰো ন এইটো যদি বাচ্চাই নিজে কৰে এবাৰ বহলাব এইটো বস্তু ডাঙৰ মানুহৰ ক্ষেত্ৰত আপুনি তেনেকে কৈ দিলে যে এনেকে কৰিবা বুলি এবাৰ এনেকে জুঙা কৰিব লাগিব আকৌ বাচ্চাৰ ক্ষেত্ৰত যদি জুঙা কৰিলে ফু যেটো ফু মাৰো না ব্লোয়িংটো বহুতৰ নাথাকে আকৌ কথা নোকোৱা ল'ৰা ছোৱালী ব্লোয়িং এক্সাৰসাইজ মই হেতু কম ব্লোয়িং এক্সাৰসাইজ কৰাব লাগিব এতিয়া হে আপুনি এনেকে জুঙা কৰোতে ফু কৰিব দিব পাৰে বাচ্চাক তাৰ পিছত এই জবোৰ আছে যে জবোৰ আপুনি প্ৰেছ কৰিব এনেকে অলপ প্ৰেছ কৰিব চাই লব বাচ্চা বহুত সৰু এটা বাচ্চা বহুত জুৰে খালি জুৰে নিদিব এই ক্ষেত্ৰত জুৰে দিব পাৰি একো নাই এই জবোৰ প্ৰেছ কৰিব আৰু ষ্টেমাৰিং যাৰ থাকে তাক আপুনি হে জ এক্সাৰসাইজটো দিব পাৰে জ এক্সাৰসাইজ মানে কি মুখখন মেলি পেলাই মুখখন এটা আছে এই বস্তুটো আমাৰ জবোৰ মই এটা এনেকে কৰিলে জটো তললে গৈছে নে নাই বা বেকা কৰিলে বেকা গৈছে সেই বস্তুটো এক্সাৰসাইজটো কৰিব দিব পাৰে জ মুভমেন্টটো ষ্টেমাৰিঙৰ ক্ষেত্ৰত দেই এটো অকল ষ্টেমাৰিঙৰ ক্ষেত্ৰত জ এক্সাৰসাইজ দিব পাৰে আৰু ইভাগে এটো অৰমোটৰত এটো জাস্ট প্ৰেছ কৰিলে হ'ল তাৰ পিছত টাং এক্সাৰসাইজ আছে এই মনত আছে নে জানো জিভাটো কৰি দেখুৱাছো এবাৰ ওপৰত লগোৱা তলত চাৰি কাষে ঘূৰোৱা ইয়াত বাহিৰত ইয়াত লগাই পেলাই এটো আঙুলিৰে এনেকে প্ৰেছ কৰিব পাৰে এফালে এটো প্ৰেছ কৰিব পাৰে মানে টাং এক্সাৰসাইজটো অন্য একো নাই টাংটো মুভমেন্ট কৰিব লাগে মানে জিভাখন মুভমেন্ট কৰাব লাগে হেতুৱে কিন্তু এটা পজিশনত হোল্ড কৰাব লাগিব সাপোজ এইফালে কৰা এইফালে কৰি হোল্ড কৰাব লাগিব কেই সেকেন্ড মান তাৰ পিছতহে ইফালে পটাপট নহয় বস্তুটো লাহে লাহে বুজি পাইছে নে অৰমোটৰ এক্সাৰসাইজ এইখিনি হয় অৰমোটৰ এক্সাৰসাইজটো আপুনি ঘৰত এনেকে পেৰেন্টছক আপুনি ইনষ্ট্ৰাকচন দিব পাৰে আৰু কি হয় একেবাৰে এইটো ডাঙৰ হয় এতিয়া ইয়াত লগোৱা এটা ইনষ্ট্ৰাকচন ফলো কৰিছে কিন্তু বাচ্চা এটা ইনষ্ট্ৰাকচন ফলো নকৰে তাৰ ক্ষেত্ৰত আমি কিমান হানি নহলে চাট মছলাটো ইউজ কৰো হানিটো কি কৰো হানিটো লগাই পেলাই আপোনাৰ ভিতৰৰ ফালে লগাই তাক জিভাৰে মানে চেলেকিব দিও বা ইয়াত লগাই দিলো জিভাখন ইয়াত আনি পেলাই চেলেকিলে সি তেতিয়া মানে হানিটো এনেকুৱাকে লগাব লাগিব যাতে সি মানে চেলেকি খায় আৰু জিভাখনো মুভমেন্ট হয় এতিয়া বহুত ক্ষেত্ৰত আপুনি দেখিব সেই বস্তুটো জিভাৰ মুভমেন্টটো বহুতৰ কম থাকে কথা নোকোৱা ল'ৰা ছোৱালী এতিয়া এই ধুনীয়াকে কৈছে মানে এই ক্ষেত্ৰত কি হৈছে এই হিয়াৰিং লছ হয় আছে ছোৱালীজনী আৰু স্পিচ ডিলেৰ ক্ষেত্ৰত হ'ব স্পিচ ডিলেৰ ক্ষেত্ৰত এটা ৰিজন হ'ব পাৰে হিয়াৰিং লছ সেইকাৰণে যদি আপোনাৰ বাচ্চাই কথা কোৱা নাই 2 বছৰ 3 বছৰলৈকে যদি কথা কোৱা নাই এবাৰ হিয়াৰিং টেষ্টটো কৰাই চাব পাৰে যদি আপুনি পুৰা কনফাৰ্ম যে নাই শুনাটো ঠিকে আছে মোৰ ল'ৰাটো বা ছোৱালীজনী শুনা ঠিকে আছে তেতিয়া ওকে কিন্তু এবাৰ কৰাই লোৱাটো দৰকাৰী যাতে পাছত গম পায় বহুত দেৰি যাতে হৈ নাযায় তেতিয়া হিয়াৰিং লছ থাকিলে তাই যেনেকৈ হিয়াৰিং এইডছ পিন্ধি আছে হিয়াৰিং এইডছ পিন্ধাই থেৰাপি কৰোৱাব পাৰি আৰু তাৰ থেৰাপিটো অকণমান বেলেগ হয় তাৰ ধৰক আমি প্ৰনাউন্সিয়েচনবোৰ শিকোৱা হয় ফাৰ্স্ট সদায় আমি বাইলেবিয়েল সাউন্ডছ বুলি আছে বাইলেবিয়েল সাউন্ডছ কোনকেইটা যিকেইটা উঠৰ পৰা ষ্টাৰ্ট হয় প ব ম ফাৰ্স্ট আমি সেইকেইটাই শিকাও
বাইলেবিয়েল সাউন্ড কেইটা শিকোৱা হয় সেইকেইটা সবতকে ইজি সাউন্ড সেইকেইটাই যিকেইটা ওঠৰ পৰা ষ্টাৰ্ট হয় ঠিক আছে সেইকেইটাৰ পৰা ষ্টাৰ্ট কৰা হয় তাৰপিছত এটা আমি ফোনেশ্যন বুলি কৰাও ফোনেশ্যনটো কি হয় যিকেইটা ভাৱেল সাউন্ড আছে ভাৱেল মানে কি এ ই আই অ ইউ সেই ভাৱেল সাউন্ড কেইটা ধৰক এ টু আ কে যিমান দেৰি সি টানিব পাৰে যেনেকে আমি যে সাৰেগামা টানে ন সেই বস্তুটো আ কে যিমান দেৰি একেটা উশাহত টানিব পাৰে সেইটো কৰিবলৈ দিওঁ আ কৰো ই কৰো উ কৰো অ কৰো এতিয়া ব্লোয়িং এতিয়া মই ব্লোয়িং এক্সাৰসাইজ লাগে বুলি কলো ব্লোয়িং এক্সাৰসাইজ কেলে দৰকাৰী ব্লোয়িংটো যেতিয়া আমি কৰো ব্লোয়িং মানে কি ফু কৰা যেতিয়া আমি ফু কৰো আমাৰ উঠটো কেনেকুৱা হয় এটো হয় এতিয়া উঠৰ এই পজিশনটোত আমাৰ কোনটো সাউন্ড ওলাব উ সাউন্ড ওলাব ডব্লিউ অ উ সাউন্ড ওলাব এতিয়া হেতু কাৰণে হে উ সাউন্ডৰ কাৰণেও দৰকাৰী আৰু ব্লোয়িং কৰিলে আমাৰ এই মাসলখিনি অলপ লৰচৰ কৰে যেতিয়া আমি জুৰেৰে ব্লোয়িং কৰো কিন্তু জুৰে ব্লোয়িং কৰাব লাগিব এনেই আপুনি ফু মাৰি ধলো নহব অলপ জুৰছে কৰাবলৈ তাক এনকাৰেজ কৰিব লাগিব প্ৰথমে লাহে লাহে শিকাব লাগিব প্ৰথমে আপুনি কাগজৰ টুকুৰা দি ফু মাৰিলে কি আকৌ ভাবিব লাগিব না মই খেল খেলিছো এনে আপুনি ফু কৰা কৰি থাকিলে নহব কাগজটো মাৰি ফু কৰি দিলে তেতিয়া সি অকমান এক্সাইটিং পাব লাগিব যে কাগজটো ফু কৰিছে মাই সিও চেষ্টা কৰিব নহলে বাবলছ লব পাৰে বাবল ব্লোয়িংটো যে দেখিছে নহয় বাবলটো ফুলি যায় সেইটোও বহুত ভাল পায় ল'ৰা ছোৱালীয়ে সেইটো লৈ পেলাই তাৰতে সি তেতিয়াহে চেষ্টা কৰিব যে কেনেকে কৰিছে মায়ে সেই বস্তুটো তেনেকুৱা শিকা হয় বা হুইসেল বজাব দিব পাৰে এতিয়া হুইসেলটো বহুতৰ বজাই থাকিলেও সাউন্ডটো ভালকে নোলায় বিকজ ই মানে কি ব্লোটো ভালকে নাই কৰা সেইকাৰণে সাউন্ড ওলোৱা নাই তো এতিয়া হুইসেল ব্লোয়িং কৰিব পাৰে বা বেলুনটো কৰিব পাৰে বেলুনটো খালি বৰ এটা সৰু ল'ৰা ছোৱালীয়ে নোৱাৰিব তো সেইকাৰণে বেলুনটো পটককে নকওঁ অলপ ডাঙৰ হলে খালি বেলুন এতিয়া এই ক্ষেত্ৰত আমি বেলুন ব্লোয়িঙৰ কথা কম কিন্তু একেবাৰে অকমানি ল'ৰা ছোৱালী এটা কৈ লাভ নাই তাক আমি এনেকে কওঁ থাৰ্মোকলৰ টুকুৰা ল'ব পাৰে নহলে কাগজৰ টুকুৰা ল'ব পাৰে নহলে বাবল ব্লোয়িং ল'ব পাৰে হুইসেল ল'ব পাৰে ব্লোয়িং এক্সাৰসাইজ তেনেকে কৰিব পাৰে কিন্তু ব্লোয়িং এক্সাৰসাইজ কৰাটো দৰকাৰী প্ৰথম অৰমতৰ ব্লোয়িং এক্সাৰসাইজ ব্ৰিডিং এক্সাৰসাইজ ষ্টেমাৰিঙৰ ক্ষেত্ৰত ব্ৰিডিং এক্সাৰসাইজ খালি এনেই এইটো কৰিলে নহব যিটো মানে একদম বহি পেলাই ডিপ ব্ৰিডিং কৰে ভালকে বহি আপোনাৰ পুৰা সিধা হৈ পেলাই যিটো ইয়াৰ পৰা যিটো এবডমিনেল যিটো ব্ৰিডিং কয় সেইটো ব্ৰিডিং কৰিব লাগিব ষ্টেমাৰিঙৰ ক্ষেত্ৰত বহুত কথা থাকে এতিয়া ব্ৰিডিঙৰ ক্ষেত্ৰত ব্ৰিডিংটো কেলে কৰিব লাগে কাৰণ আমি এতিয়া মই কথা কওঁতে মই এতিয়া প্ৰপাৰলি মই ইনহেলো কৰি আছো এক্সেলো কৰি আছো প্ৰপাৰলি কিন্তু ষ্টেমাৰিঙৰ ক্ষেত্ৰত হেতু নহয় কিন্তু তেওঁলোকে গম নাপায় পেশেন্টজনে গম নাপায় প্ৰপাৰলি নকৰে কাৰণে কেতিয়াবা হে লাগি গলে বা এতিয়া ধৰক নামটো এতিয়া লাগি গলে বুলি কৈছো এতিয়া লাগি গলে এনেকে কব কিছুমানে সেই বস্তুটো মানে কি হৈছে তাৰ ব্ৰিডিংটো তেনেকুৱাকে হোৱা নাই ইনহেল এক্সেল ভালকে কৰিলে সেই বস্তুটো বহুতখিনি অলপ ৰিলিফ পায় মানে সেইকাৰণে ব্ৰিডিং এক্সাৰসাইজ আমি ফাৰ্ষ্ট সদায় ষ্টেমাৰিঙৰ ক্ষেত্ৰত ব্ৰিডিং এক্সাৰসাইজ কৰাও তাৰ পাছতহে বাকিবোৰ কিন্তু প্ৰপাৰলি কৰিব পাৰিব লাগিব বুজি পাইছেনে ইয়াৰ এতিয়া ইমানখিনি কৈছো বুজি পাইছেনে নাই বাৰু আপোনালোকে ঠিক আছে তেন্তে মই মোৰ বক্তব্যখিনি সামৰণি মাৰিছো আপোনালোকৰ এড্ৰেছটো মোৰ ক্লিনিকৰ নামটো হৈছে শ্ৰৱণ হিয়াৰিং এণ্ড স্পীচ থেৰাপি ক্লিনিক শ্ৰৱণ হিয়াৰিং এণ্ড স্পীচ থেৰাপি ক্লিনিক জেল ৰোডত আছে ধলসত্ৰ প্ৰেছৰ ওচৰত আছে ধলসত্ৰ আৰু জোনাগী সংঘ স্কুলৰ ওচৰত টাইমিংটো আপুনি 10 to 7 খোলা থাকে আমাৰ শিৱসাগৰতো আছে শিৱসাগৰ বাবুপতিত আছে বাবুপতিত কালী মন্দিৰৰ অপজিটত আছে একে নামটো একে কানৰ মেচিন আমাৰ কি হয় মানে আমাৰ স্পীচৰ লগতে মানে অডিঅলজিৰ ৰিলেটেড থাকে আমি যিটো কোৰ্চ পঢ়ো সেইটো অডিঅলজি আৰু স্পীচ মানে দুটা থাকে অডিঅলজি মানে কাণৰ যিটো হয় হিয়াৰিং টেষ্টবোৰ হয় আমাৰ হিয়াৰিং যিখিনি ধৰক শুনাৰ কোনোবা মানুহে কাণেৰে নুশুনাৰখিনি প্ৰথমে আমি কাণৰ টেষ্ট এটা কৰি লোৱা হয় কাণৰ টেষ্টটো কৰি লৈ পেলাই কাণৰ মেচিন দিয়া হয় যদি আপোনাৰ ধৰক কাণৰ নুশুনাটো নাৰ্ভৰ কাৰণে হয় ন কিছুমানৰ বা কেতিয়াবা ইনফেকশ্যনৰ কাৰণে হয় সেই বস্তুখিনি গোটেইখিনি টেষ্ট হয় আপোনাৰ একদম বেবীৰ পৰা এডাল্টলৈকে হয় বুঢ়া মানুহৰলৈকে হয় বেবীৰো টেষ্ট হয় নহয় কিছুমান ধৰক 4 মহীয়া বা 10 দিনৰ 12 দিনৰ বেবীও আহে OE বুলি এটা টেষ্ট আছে কাণখন ঠিকে আছে নে চাবলৈ ডক্টৰে বহুতে দিয়ে বিশেষকৈ প্ৰিমেচিয়ৰ বেবীবোৰক দিয়ে তেনেকুৱা হয় বেবীৰ পৰা এডাল্টলৈকে গোটেইখিনি টেষ্ট হয় কাণৰ ৰিলেটেড এনিথিং টেষ্ট হ'ব আৰু হিয়াৰিং এইডছ পোৱা যায় মানে কাণৰ মেচিন পোৱা যায় যাৰ কাণে নুশুনে তেওঁক মেচিন দিয়া হয়
আৰু স্পীচ থেৰাপি হয়। স্পীচ থেৰাপিটো গমেই পাইছে আৰু এতিয়া কেনেকুৱা প্ৰব্লেমৰ হয়। সেইটো হ'ল আমি 2 বছৰ বয়সৰ পৰা ল'ৰা ছোৱালী লওঁ ক্লিনিকত, 2 বছৰৰ পৰা থেৰাপি কৰোৱা হয়, তাতকে আগতে লোৱা নহয়। যদি কোনোবাই দেখাব বিচাৰিছে আহিব পাৰে, কিন্তু কিছুমান টিপছ দি পঠোৱা হয় পেৰেণ্টছক, মানে কৰি চাবলৈ কোৱা হয় ঘৰত। যদি বোলে 2 বছৰৰ পাছতো 2.5 বছৰ মানলৈকে ৰখি পেলাই তাৰ পিছতো যদি নোলায় তেতিয়া আমাৰ ওচৰত লৈ আহিবলৈ কওঁ। কিন্তু আমি সাধাৰণতে 2 yearsৰ পৰা লওঁ বাচ্চা, 2 yearsৰ পৰা একদম এডাল্টলৈকে। মোৰ ফেচবুকত এটা পেজ আছে, আপোনালোকে ফ'ল' কৰিব পাৰে, মানে তাত মই গোটেইখিনি বস্তু দিয়া আছে, কেনেকুৱা টাইপৰ আছে। ঠিক আছে, তেন্তে মই শেষ কৰিছো আজিলে। আপোনালোকৰ যদি কিবা সুধিব লগা থাকে মই নাম্বাৰটো দিছোৱে, বা মোৰ ক্লিনিকৰ তাতো যাব পাৰে, কণ্টেক্ট কৰিব পাৰে। ঠিক আছে।